হে গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। আজি ভাবিছোঁ আপোনালোকৰ লগত ষ্ট্ৰেইটনিঙৰ কিছুমান প্ৰচেছ আপোনালোকক শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি হেয়াৰখিনি ধুনীয়াকৈ ৱাছ কৰি ল'লোঁ। তাৰপাছত ধুনীয়াকৈ ড্ৰাই কৰি এতিয়া আমি ক্ৰীম এপ্লাই কৰিম। আমি চুলিটো চাই ল'ব লাগিব কোনটো কেনেকুৱা ক্ৰীম দিব লাগিব, ষ্ট্ৰং দিব লাগিব নে মিডিয়াম দিব লাগিব নে কেনেকুৱা দিব লাগে। বাজনী চুলিখিনি বহুত ষ্ট্ৰং আছিলে, গতিকে আমি ইয়াত ষ্ট্ৰং ক্ৰীমে এপ্লাই কৰিব লাগিব। ইয়াত দাদাই ক্ৰীম এপ্লাই কৰিব। আৰু ক্ৰীমখিনি এপ্লাই কৰোঁতে বিশেষকৈ আপোনালোকে গ্লভছ পিন্ধি ল'ব, নহ'লে হাতত বহুত বেয়াকৈ এইটোৱে ৰিয়েক্ট কৰে। তো ভালদৰে ক্ৰীমখিনি এনেকৈ আমি গোটেই চুলিখিনি এপ্লাই কৰিম আৰু প্ৰায় 45 মিনিটছৰ পাছত এইখিনি আমি ধুৱাই দিম। ধুৱাই দিয়াৰ পাছত এইখিনি চুলি আমি এতিয়া প্ৰায় ড্ৰাই কৰিছোঁ। চুলিখিনি ড্ৰাই কৰাৰ পাছত ইয়াত আইৰণ কৰিম। আইৰণ কৰাৰ পাছত আকৌ চুলিখিনি আমি প্ৰায় 5-10 মিনিট সময় চুলিখিনি চেঁচা হ'বলৈ দিম আৰু তাৰপাছত আকৌ এটা ক্ৰীম এপ্লাই কৰিম। ক্ৰীম এপ্লাই কৰাৰ পাছত ক্ৰীমখিনি প্ৰায় 15 পৰা 20 মিনিট সময় চুলিত ৰাখি থৈ আমি আকৌ হেয়াৰ ৱাছ কৰি দিম, তাৰপিছত ড্ৰাই কৰি দিম আৰু আমাৰ ষ্ট্ৰেইটনিং কাম সমাপ্ত হৈ যাব। তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এয়া আমাৰ দাদাই কৰি আছে আইৰণ, চাই যাব ভিডিঅ'টো বাৰু। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। এয়া আইৰণ কৰাৰ পাছত ক্ৰীম এপ্লাই কৰিছে আৰু এয়া আমাৰ কাম ফিনিছ হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।